নমস্কাৰ বন্ধুসকল, মই লাচিৰাজবংশী আৰু আপোনালোকে চাই আছে স্পাইচি আছামিজ প্ৰডাকশ্যন ইউটিউব চেনেল। আৰু মই যোৱাকালি কৈছিলোঁ যে এটা নতুন মোবাইল এটা লৈ আছোঁ আৰু মোবাইলটো একদম ফ্ৰী হ'ব, পইচা নিদিয়াকৈ কেনেকৈ কি আছিল মই গোটেইখিনি কৈছিলোঁ আপোনালোকক। আজি কেনেকৈ কি মোবাইলটো মই ল'ব যাই আছোঁ আৰু পইচাটো কোনে দিব আমি গোটেইখিনি ক'ম। আৰু মোবাইলটো এতিয়া মই ল'ব যাই আছোঁ বাইহাটা চাৰিআলি, কাৰণ আমাৰ ইয়াতে এমেজনৰ ফেচিলিটি নাই গাঁৱত, যিহেতু সেইকাৰণে বাইহাটা চাৰিআলি এড্ৰেছ দিছিলোঁ আৰু বাইহাটা চাৰিআলিত আহি পাইছে এতিয়া। আৰু মই মোবাইলটো ল'ব যাই আছোঁ আৰু মোৰ লগত এটা ভাইটি যাব এতিয়া, ভাইটিটো আহিছে আৰু দুইজনে যাই আছোঁ মোবাইলটো ল'ব। কাৰণ মই ইমান গাড়ী চলাব পৰা নাযাওঁ, কাৰণ এই ভৰিখন এতিয়ালৈকে ইমান এটা ভাল হোৱা নাই আৰু মোবাইলটো ল'ব যাই আছোঁ। আৰু কি মোবাইল মই আপোনালোকক কৈ আছোঁ আৰু চাই দিব ভিডিঅ'টো। আৰু একদম পূৰা ধামাকা ভিডিঅ' হ'ব আজি, পূৰা মোবাইল আহি যাব, নতুন মোবাইল। আৰু মোবাইলটো একদম ফ্ৰী দিছে, একদম 1 টকা নিদিয়াকৈ মোবাইল এটা, ইমান দামী মোবাইল এটা 22,000 টকীয়া মোবাইল এটা পাই গ'লোঁ আজি। আৰু এতিয়া আপোনাক চাই দেখোন পূৰা দেখুৱাম মোবাইলটো কৰিব কেনেকৈ আনি আছোঁ আৰু কোনে দিছে পইচাটো মই আপোনাক কৈ আছোঁ, চাই থাকিব। আৰু এইফালে চাওক, এয়া পূৰা গাড়ী চাড়ী লৈ একদম হেলমেট চেলমেট মাথা লৈ পূৰা ৰেডি। আৰু এইটো চাগে বাকী চাইকেল চলাই আছে। আৰু এইফালে মায়ে থিয় আছে, একদম মায়ে পূৰা ভাল আছে, একদম মোবাইল এটা আহি আছে। আৰু এইফালে কিজন আৰু আমি যাই আছোঁ এতিয়া বাইহাটা চাৰিআলি গাড়ী ঘূৰো। এই আমাৰ গাঁৱৰ পৰা যাই আছোঁ। আৰু এই আমাৰ গাঁৱৰ পৰিৱেশ চাওক। Lights stay flicker and the candles glitter like you're in a thriller. Heart goes pum pum pum. Ghostly figures they can get so bitter. Sure you want to enter, you can turn back now. You don't. Era muktapur malu. Desa ini muktapur payu. Palu Vidya Sok Vidya Palu Vidya Sok Vidya par hoy kini aru ke saili pamaru Los separuh মোবাইলটো ল'ব যাব লাগিব মঙলদৈ ৰোড, কাৰণ তাতে আছে আমাৰ গাঁৱৰ এখন দোকান, একদম হ'লচেলাৰ দোকান এখন আছে, তাতে মোবাইলটো দি থোৱা আছে। তাৰপৰা মোবাইলটো কাৰণ আমাৰ গাঁৱত এমেজনৰ ফেচিলিটি নাই কাৰণে
চাৰিআলি বাইৰে চাৰিআলি লগত পৰি গ'ল আৰু ফ্লিপকাৰ্ট মিছো এভেইলেবল আছে কিন্তু এমেজন নাই কাৰণে ইয়াত বাইৰে চাৰিআলি চাৰিআলি ইয়াত মঙলদৈ যাব লাগিব শালমাৰা হৈ আহিব পাৰিলোঁ কিন্তু পাই গ'ল বাছ মোবাইল নিব আৰু আমি চাহ তাহ খাই ল'লোঁ চাহ খাই লৈ কিনে আমাৰ দাদাৰ কাৰণে কিবা এটা লৈ লৈছোঁ কাৰণ মোৰ মোবাইলটো ৰাখি থৈছে কাৰণে আৰু এইজন দাদাজনৰ দোকানখন চাওক এই দোকানে মই দোকান আৰু ভাইটিটো বোলে ইয়াৰ বোলে মোমাইহঁতৰ ঘৰত সোমাই যায় আৰু ইয়াৰ মোমাইহঁতৰ ঘৰ শালমাৰাত আৰু আমি শালমাৰা হৈ কিনে ঘৰত গুচি যাম আৰু এইবাৰ ইয়াক ভিডিঅ' বনাব দিছোঁ আৰু মই লাহে লাহে কিবাকৈ গাড়ীখন চলাইছোঁ আৰু মই ইমান গাড়ী চলাব পৰা হোৱা অৱস্থাত নাছিলোঁ তথাপি মই চলাইছোঁ লাহে লাহে ইয়াক ভিডিঅ' কৰিব দিছোঁ আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো মোবাইলটো কেনেকুৱা মজা মোবাইল মজা এনেই দিলে এমেজনতে তো বন্ধুসকল মই ঘৰ আহি পালোঁ আৰু মোবাইলটো লৈ আহিছোঁ আৰু চাৰিআলিৰ পৰা আৰু যেনেকৈ মই কৈছিলোঁ যে তোৰ মোমাইহঁতৰ ঘৰত যাম আৰু মোমাইহঁতৰ ঘৰৰ পৰা কি মানুহ সেইখিনি মই দেখুৱাব নোৱাৰিলোঁ কাৰণ বহুত বেলেগ ঘটনা হৈছে এটা আৰু মই মোবাইলটো আনি জাষ্ট ঘৰ আহি পাইছোঁ আৰু ঘৰ আহি পাই কিনে মই এইটো মোবাইলটো এতিয়া আপোনাক দেখুৱাব চেষ্টা কৰিম কাৰণ মই এইফালে আনবক্সিং কৰিছিলোঁ দোকানত তাতে দাদাজনৰ দোকানত আৰু মই এতিয়া আপোনালোকক দেখুৱাম কি মোবাইল আছিলে আপোনালোকে কি চাওক মই দেখুৱাই আছোঁ মোবাইলটো আৰু এইটোৱে মোবাইল যিটো মোবাইল মই কৈ আছিলোঁ এই মোবাইলটো চাওক এই এমেজনৰ পৰা আনিছোঁ আৰু এই আহি গৈছে আৰু মোবাইলটো চাওক আপোনালোকে দেখুৱাই আছোঁ এয়া চাওক আৰু মোবাইলটো মই এইফালে আনবক্সিং কৰিছোঁৱে তাতে খুলি পুৰা একদম তথাপি আপোনালোকক দেখুৱাই দি আছোঁ আৰু কৰি আছোঁ আৰু এয়া চাওক এইটো হ'ল মোবাইলটো যিটো আপোনালোক কৈ আছিলোঁ ৰিয়েলমি নাৰ্জো 50 Pro 5G আৰু বেছি দামৰ নহয় 22,000 আৰু মোবাইলটো কোনে পইচা দিছিল মই কৈ আছোঁ আপোনালোকক চাওক এইটো মোবাইল এয়া চাওক এইটো আনবক্সিং গোটেই খুলিছোঁ তথাপি আপোনালোকক দেখুৱাইছোঁ এইটো মোবাইলটো যিটো মোবাইল আছিলে আপোনালোকক চাওক এই মোবাইল এইটো যিটো কৈ আছিলোঁ এয়া চাওক মোবাইলটো কেনে লাগিছে মোবাইলটো চাওক আপোনালোকে এতিয়াৰ পৰা ভিডিঅ' মই ধামাকা ভিডিঅ' দিম ভিডিঅ' কোৱালিটি ভাল হ'ব কাৰণ এইটো মোবাইলত মই ভিডিঅ' কোৱালিটি একদম পূৰা বেয়া হৈ আছিল আৰু যিটো চাউণ্ড কোৱালিটিও বেয়া আছিল কাৰণ এইটো পূৰা ভিডিঅ' কৰিব বহুত দিগদাৰ হৈছিল আৰু এতিয়াৰ পৰা ভিডিঅ' ধুনীয়া হ'ব আৰু ভিডিঅ' চাই থাকক এইটো চাওক মোবাইল এইটো আৰু এতিয়া চাৰ্জাৰ পূৰা বিল ছিল আৰু একদম পূৰা দি দিছে আৰু চাওক আৰু মোবাইলটো পইচা কোনে দিলে এতিয়া মই কৈ আছোঁ ফাইনেলি আপোনালোকক কৈ আছোঁ যে মোবাইলটো পইচা মোক কোনো দিয়া নাই আৰু মই পইচা জানে আপোনালোক মই কিবা এটা কামত কৰিছিলোঁ সেইটো কামটোও বন্ধ হৈছে আৰু মোবাইলটো যিহেতু মোক দৰকাৰী বস্তু আৰু ভিডিঅ'টো গোটেই মোবাইল একদম পূৰা বহুত প্ৰব্লেম হৈ আছিল এডিটিঙৰ আৰু কাৰণ ইমান দামী মোবাইল নাছিল 7,000 টকীয়া আছিল আৰু এতিয়া এই মোবাইলটো পাই গ'ল আৰু এতিয়া ধুনীয়া এডিটিং কৰিব বা ভিডিঅ' শ্বুট কৰিবৰ কাৰণে বহুত ভাল হ'ব আৰু আপোনালোকে দেখি আছোঁ এই চাওক একদম ইমান দামীও নহয় 22,000 টকা আৰু আইফোনটো একদম পিছৰ কথা আইফোন পিছত ল'ম যদি পাৰোঁ ভগৱানে দিয়ে আপোনালোকে যদি ছাপোৰ্ট কৰে মই নিশ্চয় ল'ব পাৰিম আৰু কাৰণ মোৰ এটা ইচ্ছা আছিলে এটা OnePlus ল'বৰ কথা কিন্তু OnePlus পালোঁ হয় কিন্তু এইটো মোবাইল মোৰ ভাল লাগিল সেইটো হিচাপে মই লৈ ল'লোঁ চাওঁ এইটো কিমান দিন চলে আৰু চাওক এইবিলাক দিছে
আৰু ইয়াত কভাৰ চভাৰ আছে বেক কভাৰ আৰু এইফালে চব চাৰ্জাৰটো খুলি পুৰা তাতে দোকানতে খুলি পুৰা হেক কৰি দিছোঁ এয়া চব তাৰপিছত এতিয়া আৰু আপোনালোক মই দেখি আছোঁ যিখিনি মোক দেখাব লগা আছিল ক'লোঁ আৰু এতিয়া কথাটো মূল কথাটো হ'ল পইচা কোন আছিল কাৰণ মোক কোনো পইচা দিয়া নাই মই বাজাজ ফাইনেন্সৰ কৰি কিনে মোবাইলটো লৈ লৈছোঁ আৰু কিস্তিত লৈছোঁ যিটো মই ফাইনেন্স কৰিছোঁ EMI দিব লাগিব আৰু মান্থলি EMI দিব লাগিব EMI লৈছোঁ আৰু কোনো মই 1 টকা দিয়া নাই কাৰণ মই জিৰ' বেলেঞ্চ এইট লৈ লৈছোঁ আৰু পইচা পাতি মোৰ 1 টকা নাই এয়া চাওক মোবাইলটো আৰু এতিয়া আপোনালোকে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো আৰু আপোনালোক আগুৱাই যোৱাত সহায় কৰিব এইখিনিয়ে আছিল আৰু এইটো মোৰ পুৰণা মোবাইলটো মোৰ মাক দিম আৰু আপোনালোক কৈ আছোঁ যে মোবাইলটো মোৰ পুৰণা মোবাইলটো মই মাক দিম আৰু এই মোবাইলটো মই এতিয়াৰ পৰা ইউজ কৰিম আৰু এইটো মোবাইল যেতিয়া আহিলে আৰু টেনশ্যন নাই আৰু ভিডিঅ' কোৱালিটি বহুত ভাল পাব এয়া চাওক তো বন্ধুসকল আপোনালোকে জানিলে যে মোৰ মোবাইলটো ক'ৰ পৰা কেনেকৈ আহিল আৰু পইচা কোনে দিলে গোটেইখিনি ক'লোঁ আপোনালোক মোবাইলটো দেখুৱালোঁ তো বন্ধুসকল ভিডিঅ' যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ ইমানে আৰু কাইলৈ একদম নতুন এটা ব্লগত লগ পাম তেতিয়াহ'লে বাই